এই মৰণ নহতি বা ক'ত গেছি বাটত তাতে লেকচাৰ মাৰি আছে আজি দি আছে ভণ্টিটো মা ইমান বেয়া জেগাত বিয়া দিছে এইগিলাখান পানী বা তাও যাওঁৱেই দি বাইরে কি জানি খঙে উঠছি আজি প্রথম আইছি বাই কি বা ভাবে তাড়াতাড়ি যাও এরা কি ভণ্টিটো ইমান বেয়া জেগাত বিয়া দিছি গোটাই বানপানী খান গাড়ী নাপাওঁ কি কবি বাই ইগলা খানাই দেখছে নাই ঘৰত গেলি আৰু অৱস্থা দেখবি কি দুখীয়া ঘৰত বিয়া দিলে মায়াতে মোৰো বল 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 মোৰ বহুত ভাগৰো লাগিছে এখন গাড়ী নাপাওঁ বল ভণ্টি মাইটো কি ঘৰত বিয়া দিলাকে নকবি আৰু মানুহটো মৰি গেল সাংকে থাকিব লাগিব মাহটোৰে কথা এই নীলাজীৰ গাখীৰ চাকিৰত একদম মাখি পেলাইছি আহি মই একাপ চাহ আবা হচ্ছিলো ক'ত গেল আজি দি মাখি এই নাচাই কিয় মাখি পচি মই একাপ চাহ আবা হচ্ছিলো বুঢ়াও গোটাই এনে কয় মই কওঁ বুলি গোটাই বৌৰেকো কয় বিশ্বাস কৰে মানিয়াক নে কি বা হেন্দাল মাই গলটো বিয়ে গেছি গল চলে একেবাৰে সুখে গেছে 8:12 ৰ পানীয়ে খাওঁ এই ঘণ্টাৰ আলু গোটাই নুখুলে নাচাই কিয় অৱস্থা ভগৱান অ' মাই তাড়াতাড়ি খাবাও নোৱাৰো নহয় গলত গাঁঠি লাগে দুই দিন হওয়া নাই মানিয়া কাটক চাবা গেলে আৰু যাও চুলি তুলি পাক মাৰি চিঙিম অ বুঢ়া বৰে ক'ত গেছে ৰাতিপুৱাৰ পৰা আজি এটা মানুহ জানো নাই বুঢ়ী বৰে ক'ত যায় মই কি জানো বৰে একা মানিলে একা কে চিন নাপাত তই ঘৰৰ ভিতৰত সোমাই নাথাক কিয় তাই বুলো গাড়ি টাকাতে বরে না মই চাই লাগি চাই আহি পোৱা নাই গাখীৰ পেলছি যা বর গাখীৰ তই গেছি বরে রেতে গাখীৰ আৰু মনে মনে থাক না মুখ চলি আকু মোর মুখ চলি থাকবি তই বাই দে বাইতে বোৱা মতো গেলি চাহ কিবা বনাই লওঁ ফুল মরণ নজি বইলে আতে মোর পরীক্ষা খালা আলা আলা ও মাই ওই মরণ নজি তো দেখাবা না এই মাত্র মারলি আকা কমা আছে নাকি ও মাই মই তো জানি খুঁজি পোৱা নাই মই নেথাতে বোৱা গৈছে চলি মোৰ মালিচ কৰিব নাগে এটা মৰি মালিচ কৰিব আহিছে হা গুৰুদ্বাৰাক দিলো এতিয়াকলে ইয়াৰ চাহে দিয়া নাই বুঢ়ী কি কৰি আছে গুৰুদ্বাৰাক দিছো তোৰ কথা মায়েৰে যি বেয়া বেয়াকে কৈছি বেছি খেদছো ৰ মই কি কৰছি বহুত কথা লগাইছি তই ঘূৰি ফুৰ বোলে য'তে ত'তে মায়ে সেইটো নাখাকে ক'বা লাগে মই বাইদেউ গান বেগাইছো সেই কোনটেতো খেদছো বুঢ়ী বেটিয়ে মোৰ কথা কৈ আছে ন দেউতা গাখীৰ দিয়া চাহ হ'ব না লাল চাহ হ'ব গাখীৰ দিয়ে আনগে গাখীৰ দিয়া চাহ হ'ব তাতে মাখি পৰি আছে গাখীৰত তাতে মাখি খুৱাব যাবৰ এই মানেৰে এতে বল এটা কুৰমল হৈছে কইবাই এক ফেশন দিয়া কোনবা মোৰ ভৰিছৰ একদম ভাঙি উৎপাত বাই কি ভৰি ভাঙাৰ কথা কৈছি মাই ভণ্টি
মই যাই পেলাই বহিলোঁ মাই থকা মায়ে তাতে বহি থকা দেখা নাছিলোঁ তাকে কৈছোঁ মই ভৰি খাওঁ বুলি অলপমান ভৰি দুখ খালে মই চাহ বনাই লওঁ দে এতিয়া বৰেৰে কথা কোৱা দেখি বৰেৰে কথা এনেকে লগাই দিলি হা তোৰ মূৰো ভাঙব লগা আছিল বিধৱানে মোৰ মুনিটোক তা খালা আই একদম এ বুঢ়ী ৰ আবায়া ইমান গৰম বহোৱা লাগিছে। বাপ্পা ওই এই গরম লাগি গেলে পুরি ছড়ি দেখছে মোর ঘর হারো খাঞ্চি না আগছে এই বুড়ি খুজি মাইজি কি চাই পেলাই বিয়া দিলে বিয়া দিয়ে তো বাদে দি এখো তোর লগত জোরে দে তাই হাসুন জি এই কাছে বিধৱা এই বিধৱানিক এই দিয়েছো মোৰ মুনিটোক এই কপালখান খালা এই কাছে মাৰি ফেলামে হয় উঠ মোৰ ল'ৰাটোক খালি এইবাৰ মোৰ মুনিটোক খাবাইছে তই হা বিধৱী চাল্লা মা আপুনি যে মোক এনেকৈ মাৰিলে একো কথা না বতৰা নাই মাৰা নহয় আৰু মাৰ এই ৰ'ব মাই মোৰ আগতে কিয় মাৰে চাহিদ লাগ মোক ভণ্টিক মাৰিছে মা আপোনাৰ বাইদেউ উঠা বহুত সহ্য হ'ল আপোনাৰ হা মোৰ কি বতাহটো নাই বুলি আপুনি কি অত্যাচাৰত থাকিব নেকি উঠা মোৰ আজি মতাটো নাই বুলি আপুনি এনেকৈ কৈ নাথাকিব কাৰণ আজি আপোনাৰ পুতেৰে মুখ দুখাত মৰা নাই নিজৰ দুখাৰ কাৰণে মৰিছে যদি মুখ জাগাত যদি আপোনাৰ গিৰেৰে হ'ল হয় যে কি কৰিলে হয় আৰু আমি কি বিধৱা হ'লো বুলি কি আমি জীৱন কটাব নালাগে তোমাক মই কিবা কৰো বাৰু এই মাজত কোন আহে আমাৰ দৰু কুলুং লাগি থাকে এই কোন মাজত এই মোৰ ভৰি ভাঙিছে জানে না এই আখুৰা হৈছো মই কিয় বাদ দিয়া হে ইমান দিনৰ মূৰত আহিছে বাইদেউ যদি আপোনাক অত্যাচাৰ কৰিলে হ'ব তাই মোৰ আহি কেনে বকে মোক ভৰি পৰিব দেখা নাপাৰি কি কলা আছে চকুকেইটা উলাই আনি কেনে কোনোবাই মাৰিব হেলছি নেকি আৰু মই সদায় সদায় আপোনাৰ মাৰ খাই তোৰ বহুত কিয় তোৰ বহুত কিয় খালো ইমান দিনে এইফালে মোক মাৰি গাকুয়া কৰি দিয়ে হা বেলেগৰ সাহসক কোনো নামাৰে তোক মই মাৰিব লাগে বাট আজি মই নাথাকো তই থাকে সেইফালে যোৱা তুমি ক্ষমাৰ যোগ্য নহয় তুমি এটা কুলক্ষণী বেলেগক বিধৱা বুলি কামুৰিব নাপায় হ'ব দিয়া আজিৰ কাৰণে তোমাক মই ক্ষমা কৰি দিলো হ'ব এৰি দিয়া এতিয়া নমস্কাৰ দৰ্শকসকল মই হৈছো সোণা মই হৈছো দীক্ষিতা মই হৈছো ধনশ্ৰী আৰু আপোনালোকে আমাৰ এইটো ভিডিঅ' যি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ইয়াৰ যদি এপিছড 2 লাগে আমাক কমেণ্ট কৰি জনাব আপোনালোকে কিবা কৈ দিব দুই খণ্ড আহিছে আপোনালোকে চাই থাকিব আৰু আছলি কিন্তু কাকো এনেকৈ নামাৰিব দেই মই এইটো তাৰমানে এটা ফানি হ'বৰ কাৰণেহে মাৰিছোঁ ধন্যবাদ বাই বাই আজি Bye bye! সামৰি মাৰিছোঁ